উৎপল ব্লগছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ প্ৰকৃতিৰ মাজলৈ। হয়তো আজিৰ ভিডিঅ'টো মোৰ বনোৱা লক্ষ্য এটাই যে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ক'ভিড আতংকত বহুতো লোক মৰি আছে। ভাৰতৰ সকলো ঠাইতে আমি এটাই শুনিব পাইছোঁ অক্সিজেনৰ অভাৱত মানুহ মৰিছে। আজি অক্সিজেনৰ অভাৱ হৈছে কিদৰে? আজি আমাৰ মানৱ জাতিয়ে নিজৰ স্বাৰ্থৰ কাৰণে আমি গছ-গছনি কাটিছোঁ, পাহাৰ ধ্বংস কৰিছোঁ, পাহাৰত থকা গছ-গছনিও কাটি তহিলং কৰি পেলাইছোঁ। আমি নিজৰ স্বাৰ্থৰ কাৰণে কৰি আছোঁ, কিন্তু আমি এবাৰ ভাবিছোঁ যে প্ৰকৃতিয়ে আমাক দিছে, কিন্তু প্ৰকৃতিকে আমি ধ্বংস কৰি আহিছোঁ। হয়, আজি অক্সিজেনৰ মাত্ৰা কমি গৈছে। আজি আমি দেখিবলৈ পাইছোঁ যে দিল্লীত মানুহ মৰিছে। আমি শুনিছোঁ অক্সিজেনৰ অভাৱত মানুহ মৰিছে, অক্সিজেনৰ মাত্ৰা কমি গৈছে। আজি অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ মুখ্য কাৰণটোৱে হৈছে আমি গছ-গছনি ধ্বংস কৰি আহিছোঁ। হয়, বৰ্তমান সময়ত নাটনি হৈছে, মেডিকেলবিলাকত অক্সিজেনৰ নাটনি হৈছে। কি ক'ব, আমি মানৱ জাতিয়ে কি কৰিছোঁ ভাবি চাওক এবাৰ। এয়া দেখিবলৈ পাইছে গছ-গছনি কাটি তহিলং কৰি পেলাইছে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে। ব্যৱসায়ীবিলাকে গছ-গছনি কাটিছে, বিক্ৰী কৰিছে, তাৰ ফলত কি হৈছে অক্সিজেনৰ মাত্ৰা কমি গৈছে। এয়া দেখিব পাইছে আপোনালোকে। আজি আমি কৰিছোঁ কি? মানৱ জাতিয়ে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে গছ-গছনি কাটি ধ্বংস কৰিছোঁ, বিক্ৰী কৰিছোঁ। এনেকৈ যদি প্ৰত্যেক দিনে যদি হাজাৰ হাজাৰ গছ-গছনি ধ্বংস কৰে, মানুহক নিজৰ স্বাৰ্থৰ কাৰণে গছ-গছনি কাটে, তেন্তে কি হ'ব ভাবি চাওক আপোনালোকে। অক্সিজেনৰ মাত্ৰা কমিবই। হয়, আজি বহুতো লোক অক্সিজেনৰ অভাৱত মৰিছে। এইদৰে যদি গছ-গছনি কাটে কি হ'ব? এই আমাৰ পৃথিৱীখন ধ্বংস হ'বলৈ বেছি দিন নাই আৰু। যদি এই ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যদিহে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো বজাই অল কৰি থৈ দিব। আজি মোৰ ভিডিঅ'টো বনোৱাৰ মূল লক্ষ্য এটাই যে আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত যে অক্সিজেনৰ অভাৱত মানুহ মৃত্যুৰ মুখত পৰিছে, ক'ভিডৰ আতংকত মৃত্যুৰ অভাৱত পৰিছে, কাৰণ অক্সিজেন নাই বৰ্তমান সময়ত, অক্সিজেনৰ নাটনি হৈছে। আজি অক্সিজেন নথকাৰ মেইন কাৰণটো হৈছে আমি মানৱ জাতি। আৰু যদি হাজাৰ হাজাৰ গছ-গছনি কাটি থাকে তেন্তে অক্সিজেনৰ মাত্ৰা কমিবই। আৰু যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰি দিব। আজি মই কোৱা নাই যে গছ-গছনি নাকাটিব, গছ-গছনি কাটক, কিন্তু সেই প্ৰজাতিৰ 10জোপা গছ ৰুই এজোপা গছ কাটক। তেতিয়া চাব অক্সিজেনৰ মাত্ৰা নকমে, বৃদ্ধি হ'ব আৰু গোটেই পৃথিৱীখন সেউজীয়া হৈ থাকিব। ধন্যবাদ।